প্ৰশ্নবোৰ বৰ জটিল। দেউতাৰ প্ৰশ্নবিলাক বৰ জটিল। ইমান জটিল প্ৰশ্নৰ উত্তৰ দিব জনা হ'লে ইমান জটিল প্ৰশ্নৰ উত্তৰ দিব জনা হ'লে আজি মই কেৰাণী ছুটী বহি কেৰাণী ছুটী বহি থাকিব নালাগে। কামনা কৰি সমূহ ইয়াৰ লগত জড়িত কৰ্মকৰ্তা তথা অভিনেতাসকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিজৰ নিজৰ প্ৰস্তুতিৰে এইবাৰ যাত্ৰা আৰম্ভ কৰিবৰ বাবে আগবাঢ়িছে। এতিয়া তেখেতে যোৱাবাৰে এটা সাহসৰ পৰিচয় দিছিল, এটা নাট্যযাত্ৰা মুকলি কৰি খুব সফলতাৰে সেই নাট্যযাত্ৰা সমাপন কৰিছিল। আৰু এতিয়া থিয়েটাৰ সমন্বিতে আন কেইবাটাও নাট্য দলে যিটো বাট কাটি দিলে, সেই বাটেৰে এইবাৰ বহুত নাট্য দলে আগবাঢ়ি গৈছে, আগবাঢ়ি আহিছে তেওঁলোকৰ নাটক নিবেদন কৰিবৰ বাবে। গতিকে এইবাৰ এতিয়া থিয়েটাৰ নিশ্চয় ভাল হ'ব, কাৰণ সকলোখিনি ভাল শিল্পী কলা কুশলী দৰ্শকে আটাইতকৈ চাই ভাল পোৱা অতি মৰমৰ শিল্পীসকল ইয়াত ইতিহাসৰ মঞ্চত দেখা পাব। আৰু নাটক এখনৰ কাহিনীও অলপ ব্যতিক্ৰম, নাটক হিচাপে এইখিনি কথা মই ক'ব পাৰোঁ। আৰু বাকী প্ৰযোজকৰ যিখিনি সা সমৰ্থন লাগে সেইখিনি আমি সদায় পাই আহিছোঁ এতিয়া থিয়েটাৰত। গতিকে আশা কৰিছোঁ খুব ভাল হ'ব আৰু নটৰাজৰ আশীৰ্বাদ বিচাৰিছোঁ। মনোভাৱ এটাই, এতিয়া মনৰ ভাৱ আমাৰ এটাই প্ৰত্যেকৰে যে আমি নাটক কৰিম, খুব ভাল ধৰণে নাটক কৰিম। গতিকে অসমৰ ৰাইজে যি বিচাৰে তেনেধৰণে নাটক কৰাৰ এইবাৰ প্ৰস্তুতি আমি কৰিছোঁ। যোৱা বছৰটো খুব সাধাৰণভাৱে নাটক কৰা হ'ল, এইবাৰ অকণমান আড়ম্বৰপূৰ্ণ মানে জাকজমকতাৰে নাটক কৰিম আমি, অসমৰ ৰাইজে দেখিবলৈ পাব। পুনৰবাৰ আমাক ইয়াত আশীৰ্বাদ দিবলৈ অহা প্ৰতিগৰাকীয়ে মই আন্তৰিক সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু আপোনালোকৰ মৰম আশীৰ্বাদ লৈ অসমৰ ৰাইজক এটা কথাই জনাওঁ যে বিশুদ্ধ নাটকৰ প্ৰয়োভৰ দেখিব ইতিহাসৰ মঞ্চত, কেৱল নাটক দেখিব, নাটক তাৰে কামনা কৰিছোঁ। সকলোকে শুভেচ্ছা জনাইছোঁ। বহুত বহুত ধন্যবাদ। দেউতাৰ ঘৰত 2-3জনী মানুহ আছে। দেউতাৰ ঘৰত 2-3জনী মানুহ আছিল। মোৰ আলপৈচান ধৰিবলৈ মোৰ আলপৈচান ধৰিবলৈ। আৰু ইয়াত তোমাৰ দেউতাৰ মামা আহিছিল। আজি বোলে তোমাৰ দেউতাৰ মামা আহিছিল, তোমাৰ ট্ৰেজেডি শুনিবলৈ। তোমাৰ ট্ৰেজেডি শুনিবলৈ দেউতাৰে ফোন কৰিছিল মোক। তোমাৰ দেউতাই ফোন কৰিছিল, বহুত গালি গালাজ কৰিলে, শুনি থাকিলোঁ। বন কৰা মানুহ ৰাখিবলৈ ক'লে, বন কৰা মানুহ ৰাখিবলৈ ক'লে, মই নোৱাৰোঁ বুলি ক'লে। তেওঁ নিজৰ খৰচত ৰাখি দিম বুলি ক'লে। তেওঁ নিজৰ ঘৰত ৰাখি এদিন ইয়াতে এটা এচি লগাই দিব, এদিন ইয়াত এচি লগাই দিব, এইটো হঠাতে গাড়ী এখন আনি এই হঠাতে গাড়ী এখন আনি ক'ব মাজুলী এখন পলৈ আনিছে। মাজুলী এখন পলৈ আনিছোঁ। তেতিয়া আৰু তোমাৰ দেউতাৰ ঘৰ আৰু এই স্বামী গৃহৰ মাজত এতিয়া তোমাৰ দেউতাৰ ঘৰ আৰু স্বামী গৃহৰ মাজত একো বাছে প্ৰশ্ন। দেউতাৰ প্ৰশ্ন তাকে ৰৈছে। দেউতাৰ প্ৰশ্নবোৰ বৰ জটিল। দেউতাৰ প্ৰশ্নবিলাক বৰ জটিল। ইমান জটিল প্ৰশ্নৰ উত্তৰ দিব জনা হ'লে ইমান জটিল প্ৰশ্নৰ উত্তৰ দিব জনা হ'লে আজি মই কেৰাণী ছুটী বহি কেৰাণী ছুটী বহি থাকিব নালাগে। জটিল বুলি কৈ আপুনি গায়ে ৰাখিলে নহ'ব নহয়। জটিল বুলি কৈ আপুনি গায়ে ৰাখিলে নহ'ব নহয়। তাকে নকয় কিয়? তাকে নকয় কিয়? দেউতাই কৰা এটা প্ৰশ্নৰ উত্তৰ আপোনাৰ হাতত নাই। দেউতাই কৰা এটা প্ৰশ্নৰ উত্তৰ আপোনাৰ হাতত নাই। নাই মোৰ নাই নাই মোৰ কাকতি যায় কিয় এগাল মিছা মাতি নাই মোৰ কাকতি যায় কাকতি দে কিয় এটা মিছা মাতি আৰু মোক মাতিব নিদিয়াকৈ আৰু মোক মাতিব নিদিয়াকৈ তোমাক সমলৈ লৈ তোমাক মোলে লৈ আহিলে। বহুত দিনলৈ সেই কথা মই বুজা নাছিলোঁ। বহুত দিনলৈ সেই কথা মোক বুজা নাছিল। পাছত এদিন তেওঁ নিজে ক'লে যে পাছত এদিন তেওঁ নিজেই ক'লে যে মোৰ দৰে সত্যবাদী যুধিষ্ঠিৰলৈ মোৰ দৰে সত্যবাদী যুধিষ্ঠিৰলৈ কোনো জনক মন্দিৰ নাহে। কোনো জনক আহিলে খুব বেছি 5জনক মালা পিন্ধোৱা খুব বেছি 5জনক মালা পিন্ধোৱা পাঞ্চালী আহিব। পাঞ্চালী। আপুনি তাৰ বিশ্বাস আছে তোমাৰ ওপৰত। তাকৈ তাৰ বিশ্বাস আছিল তোমাৰ। আশা কৰিছে মোৰ দৰে মৰম আশা কৰিছে মোৰ দৰে মৰম আগলোৱা মানুহ এটাই আশা কৰিছে মোৰ দৰে মৰম আগলোৱা মানুহ এটাই বিচৰা মৰমখিনি মানুহ এটাই বিচৰা মৰমখিনি অন্তৰত তুমি দিব পাৰিবা। তুমি দিব পাৰিবা। আপুনি দিব পাৰিছে? আপুনি দিব পাৰিছেনে? এগৰাকী মহিলা